গাইস মই আসমিনা মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই বহুত দিন মানে কেবা দুদিন তিনদিন ভিডিও দিব পৰা নাছিলো গাটো ভাল নাছিলে আৰু যেহেতু বহুত অসুস্থ হৈ গজনা হৈছিল এতিয়া ভাল পাইছো লাহেলে ভাবিছো আজি এটা সিম্পল এটা ভিডিও দিও বেছি দীঘল ভিডিও নহয় ব্লগ হিচাপে নহয় এটা মেকআপ ভিডিও দিম বুলি ভাবিছো আৰু হেতু মই অনুৰোধৰ ভিডিও হয় এজনী মোৰ ফ্ৰেণ্ডে অনুৰোধ কৰিছে যে তোমাৰ মেকআপ ভিডিও এটা মোক আপলোড কৰি দিব লাগে বুলি মোৰ ভাল লাগিছে তেনেকে কৈছে কাৰণে আৰু সেই কাৰণে মই ফ্ৰেণ্ডজনী অনুৰোধটো মই ৰাখিবৰ কাৰণে আজি মই এটা সিম্পল মেকআপ মই কেনেকে মোৰ স্কিনটো মই অকমান ইনি কবাত উলাই মিলি গলে বা বিয়াছিয়া খাব মিলিব গলে কেনেকে মই মেকআপ কৰি যাও তাকে আপোনালোকক মই দেখাই যাম আপোনালোকে চাই এটো ইউজ কৰিম এটো এলোভেৰা জেলটো আৰু মই বেলেগ প্ৰাইমাৰ এখন লগাও এটো এলোভেৰা জেল মই অকমান ইমানটো পৰিমাণৰ লৈ মিলি এলোভেৰা জেলটো মই ইউজ কৰিছো আৰু মই মুখত একো লগোৱা নাই বৰ্তমান এতিয়া অকল এলোভেৰা জেল লগাইছো এনেকে মুখ হাতেৰে এনেকে সমানকে মিলাই লওঁ
পাৰ্টি খাবলৈ গ'লে ধুনীয়াকৈ এনেকৈ ষ্টাইল কৰি যাব পাৰিব আপোনালোকে। আৰু এনেকৈ চুলিখিনি যদি কোনোবাই মেলি যাব ইচ্ছা কৰে এনেকৈ মেলি যাব পাৰিব। আৰু মই যিহেতু চুলি মেলি নাযাওঁ, এতিয়া মই আপোনালোকক এটা হেয়াৰ ষ্টাইলো দি দিম কেনেকৈ। আৰু কিন্তু এইটো হেয়াৰ ষ্টাইল এনেকৈ চিম্পলকৈ এনেকৈ চুলি মেলি যাব পাৰে। মোৰ চুলিখিনি যিহেতু আজি তিতি আছে, আপুনি ভালকৈ হেয়াৰ ষ্টাইল নবহিবও পাৰে। আৰু মই আপোনালোকক দেখাই দিছোঁ নি চিম্পল এটা হেয়াৰ ষ্টাইল। মই ভালকৈ ইমান নাজানো,
হ'লেও আপোনালোকক দেখাইছোঁ। মোৰ যিটো চুলিখিনি দীঘল সেইকাৰণে মই বেলেগ ডিজাইন দি খোপা বান্ধো, কিন্তু মই প্ৰায়ভাগ ৰিবন মাৰোঁ এনেকৈ মই পকাই মেলি এনেকৈ কৰি খোপাটো বান্ধি থৈ দিওঁ। এনেকৈ এটা ডাঙৰ খোপা হয় আৰু মই ইয়াত কাটা মাৰোঁ লগতে। তাৰপিছত এটা এতিয়া এনেকৈ মোৰ আৰ্টিফিচিয়েল ফ্লাৱাৰ হয় এইটো ৰ'জটো, আৰু যিহেতু কোনো ডাঙৰ ডাঙৰ আৰু এইটো এটা চাইডে এনেকৈ মাৰিলেই হ'ব। এয়া মোৰ হৈ গ'ল, আৰু এইটো চাইডে এনেকৈ চিম্পলকৈ থাকিলে। এয়া হৈ গ'ল, আৰু মই এতিয়া মেকআপ কৰি আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিলে আপোনালোকে জনাব। একেবাৰে চিম্পল মেকআপ, আৰু মোৰ মেকআপ বস্তুও বেছিকৈ নাইকিয়া, যিখিনি আছে সেয়াৰে আপোনালোকক মেকআপ কৰি দেখাব বিচাৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই আকৌ ভাল ভাল ভিডিঅ' লৈ আকৌ আপোনালোকৰ আহিম। এতিয়া আজি এটা অনুৰোধৰ ভিডিঅ' মই আপোনালোকক আগবঢ়ালোঁ, আৰু মোৰ খোপাটো কেনেকুৱা লাগিছে আপোনালোকে কৈ জনাব। মই একেবাৰে চিম্পল খোপা এনেকৈ পকাই বান্ধিছোঁ, আৰু মোৰ মেকআপটো একেবাৰে চিম্পল মেকআপ। চিম্পলো নকয়, হেভিও নকয়, কিন্তু এনেকৈ মেকআপ কৰি মানুহ বিয়া খাব যাব পাৰে, এনেকৈ পাৰ্টি চাৰ্টি খাব যাব পাৰে, আৰু সেইকাৰণে মই এনেকৈ দেখালোঁ। আৰু মোৰ ওচৰত যিখিনি মেকআপৰ বস্তু আছে সেইখিনি মেকআপৰ বস্তু লৈ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ ধন্যবাদ, বাই বাই।